বহুত দিনৰ মূৰত দেউতাহঁতৰ ঘৰলৈ আহিলোঁ আৰু বাৰীখন সোমাই ক'ত কি বস্তু আছে বিচাৰি আহিলোঁ। কাৰণ একো বস্তুৱেই খাব নোপোৱা হ'লেও কিনাৰ বাহিৰে, সেইবাবে বাৰীখনত কি কি বস্তু আছে আজি এপাক চাবলৈ আহিলোঁ। মা দেউতাৰ ঘৰলৈ আহিলে সদায় বাৰীখনত কি বস্তু আছে আগতীয়াকৈ চাবলৈ আহোঁ। আৰু এইফালে এই থোক কল দেখিছেনে? কলডিল এটা ধুনীয়াকৈ হৈ আছে, এইটো খাবলৈ পাৰি লৈ যাম। আৰু চাওঁ ক'ত আছে। আৰু এইফালে এথোক কল, এয়াতো এটা কলডিল লাগি আছে। এইটো দেখিছেনে? এইটো কলডিল। এইটো পাৰিম বুলি ভাবিছোঁ খাবৰ কাৰণে, কাৰণ এইবোৰ বস্তু আমাৰ তাত কিনি খাবলগীয়া হয় আৰু ঘৰতেই আছে যে ভাবিলোঁ দুসাঁজমান খাওঁ। এইথোক কল দেখিছেনে? এইথোক কল বাৰীৰ পৰা পাৰি আনি থৈছে। মানুহ এজন আহিছিলে আৰু বাৰীত বহুত কল আছে, 3 থোক 4 থোক, মানে যোনফালেই যায় আপুনি কলহে দেখা পাব। আৰু সেইবাবে দেউতাক ক'লোঁ যে কলকিথোক মানুহ এজনক দি দিয়ক, আৰু কল কিমান খাব ঘৰত, কাৰণ চবফালেই কলেই কল। আৰু এইথোক বৰকল এতিয়া এয়া পাৰি আছে, দেউতাও আছে লগতে। এয়া কলথোক এতিয়া দুয়োটাই মিলি পেলাই কলথোক ধুনীয়াকৈ পাৰি আছে। আৰু এই মানুহজন দেখিছেনে? কল কিনি নিবলৈ আহিছে, কাৰণ তেওঁ কলৰ ব্যৱসায় কৰে। আৰু সেইবাবে দেউতাক ক'লোঁ যে কলকিথোক মানুহজনকেই দি দিয়ক, আৰু দেউতায়ো অকণমান মানুহজনক সহায় কৰি দিলে কাটি মেলি। আৰু মানুহজনে এয়া দেখিছেনে? কলথোক লৈ আহিছে, আৰু 2 থোক 3 থোকমান কল আছে। আৰু মানুহজনে দাঙিবই পৰা নাই, যেনে তেনে আনিছে, বয়সস্থ মানুহ। আৰু কলকিথোক এনেকৈ থৈ ল'লে, আৰু এয়া মানুহজনে অকিয়াইছে, এআশী এনেকৈ অকিয়াই পেলাই থৈ লৈছে, কাৰণ নিবলৈ তেতিয়া তেওঁৰ সুবিধা হ'ব বুলি এনেকৈ অকিয়াই কল কেআশী থৈ লৈছে। আৰু এইথোকো অকিয়াই ল'ব এতিয়া। এয়া 3 থোক কল, আৰু ভিতৰতো আৰু এথোক আছে। ঘৰত এনেকৈ বস্তু থাকিলে, বাৰীখন ভৰপূৰ হৈ থাকিলে সঁচাকৈয়ে বহুত ভাল লাগে জানেনে? আৰু এইফালে এজোপা ৰবাব টেঙাৰ গছ, আৰু ৰবাব টেঙা জোপাৰ পৰা মই ৰবাব টেঙা এটা পাৰিবলৈ আহিলোঁ। এইটো এটা দেখিলে ইমান চাপৰতে লাগিছে, আৰু ওপৰত যে দেখিছে এইকেইটা মই হাতেৰে ঢুকি পাইছোঁ, মানে ইমান চাপৰতে লাগিছে নহয় ৰবাব টেঙাজোপা। আৰু তাৰ পৰা এটা মই এতিয়া ধুনীয়াকৈ লৈ যাওঁ ছিগি পেলাই, কাৰণ এইকেইদিন ৰাস চালোঁ, ভাওনা চালোঁ, বহুত টোপনি ক্ষতি হৈ আছে। আৰু ৰবাব টেঙা এটা কাটি খাবলৈ একো সময়ে পোৱা নাই। আজি ভাবিলোঁ এটা নি পেলাই ৰবাব টেঙা খাওঁগৈ। আৰু এয়া এটা মই ছিগি ল'লোঁ। এতিয়া মাক ধুনীয়াকৈ নি পেলাই দিম। মায়ে নিমখ জলকীয়া সকলোবোৰ যোগাৰ কৰি থৈ দিছে। আৰু আপোনালোকক আমাৰ বাৰীখন দেখুৱাই দিছোঁ অকণমান। এয়া দেখিছেনে? তামোল, পাণ, আৰু আমাৰ বাৰীখনত এয়া দেখিছেনে? কচু গছ, গাখীৰ কচু এইকেইজোপা। আৰু এইফালে এইজোপা হ'ল জাহাজী কল। ইমান কল, আপুনি যোনফালেই যায় সেইফালেই কল। আৰু আপোনালোকে নেভাবিব যে মই বেছিকৈ আপোনালোকক কৈছোঁ আমাৰ বাৰীখনত ইমানেই বস্তু আছে, কিন্তু সঁচাকৈ ক'বলৈ গ'লে হয়, আমাৰ বাৰীখনত আছে, বহুত বস্তুৱেই আছে। কাৰণ আমি যেতিয়া কিনি খাওঁ তেতিয়া মানে আমাৰ কল এআশী কিনি খাবলৈ মানে 60 টকা 70 টকা পইচাৰ প্ৰয়োজন হয়, কিন্তু পইচা নিদিয়াকৈয়ে খাই যাব পাৰোঁ ঘৰলৈ।